এইকেইদিন বৰষুণ পূৰা দি আছে, এইকেইদিন বতৰটো ইমান ভাল নহয়। এইফালে মই তাকে বোলো এইফালে এজোপা তুলসী গছজোপা ৰুই থোৱা আছে। তুলসী গছজোপা মানে এই তলত থ'ব নোৱাৰি, এই গৰু ছাগলীবোৰৰ পৰা ইমান অশান্তি মানে কি কৰিব। সেইকাৰণে আগত তুলসী ঢেৰ আছিলে, তুলসীসোপা গোটেইসোপা মানে এই ছাগলীবোৰে খাই পেলানে একদম গোটেই জনি মাৰি দিলে। সেইকাৰণে এইজোপা বেলেগৰ পৰা আনি পিনি ৰুবহিলগীয়া হৈছে। এইফালে চাইছোঁ অকণমানিতে এইফালে ৰাস্তা মানুহবোৰ চাই আছে। মই বোলো গৈ পিনি চাওঁচোন এইফালে সেই কাপোৰ কানিবোৰ মেলি থ'বলগীয়া হৈছে। এইবিলাক ওপৰত বতৰটো চাইছোঁ গোটেই টোকলা মোলা কৰি থৈছে। কাপোৰ কানিবোৰ শুকাই নুশুকাই ঠিক নাই। এইফালে চাইছোঁ ল'ৰাই পানী হেৰি কৰি আছে, পানী এডোখৰতে এটিং আনি থোৱা আছে, তাকে ল'ৰাই একেবাৰে পানী হেৰি কৰি আছে। মই বোলো পানী বেছি হেৰি নকৰিব। এইফালে ভাত খাবলৈ চালোহি, চালত আলুগুটি আছে কাৰণ আজি সোমবাৰ যে সেইকাৰণে মানে একো নাখাওঁ। আৰু এইফালেও আগফালে মানে ওলাই আহিলোঁ। ওলাই অহাৰ পিছত দেখিলোঁ যে এই তিল গছজোপা, এইজোপা আমাৰ তিল গছ এজোপা হৈছে এডোখৰতে। তিল গছজোপা ওপৰলৈ পাতবোৰ গোটেই ঘূৰ খাই গৈছে এইবোৰ ওপৰলৈকে। তাৰপাছতে তিল গছজোপা চাই থাকোঁতে ওচৰলৈ আহি দেখিলোঁহি যে এইডোখৰতে আমাৰ ৱালখনৰ কিনাৰতে এই খিৰিকীখনৰ ওচৰত। তাৰপাছতে এই জেতুকা গছজোপাত এইবোৰ কি লতা জানো, এনেকুৱাবোৰ লতাবোৰে মানে গোটেই জুমুৰি দি ধৰিলে। তাৰপাছতে এইবোৰ মানে এতিয়া অকণমান আঁতৰাই দিব লাগিব, নহ'লে জেতুকাজোপা গোটেইজোপা মানে একদম পাতে একদম হেৰি কৰি ধৰিলে, বেয়া হ'ব নহয় নহ'লে জেতুকাজোপা। আৰু সেইটো কাৰণে পাতবোৰ যেনিয়ে পাওঁ তেনিয়ে মাত্ৰতে এই লতাসোপা আজুৰি এৰুৱাবলৈ চেষ্টা কৰিছোঁ। গোটেইজোপা একদম হেৰি কৰি পেলালে। তাকে চাইছোঁ কোনফালৰ পৰা আজুৰিলে ভাল হ'ব। এইবোৰ গোটেই তলে ওপৰে গোটেইখন লতাই লতা মুঠতে। তাৰপিছত আজৰি মেলি অলপ মানে এনেই আঁতৰাই দিলোঁ আৰু বেছি আঁতৰাব নোৱাৰিলোঁ, কিন্তু অলপমান আঁতৰাই দিলোঁ জেতুকাজোপাৰ পৰা। গোটেই পাতবিলাকত মানে এনেকৈ একদম পাক খাই ধৰিলে গোটেই ডালবিলাকত, সৰু সৰু ডালবিলাকত জেতুকাজোপা। আৰু বহাগৰ বিহুৰ সময়ত আমাৰ এই জেতুকাজোপা বিৰাট ধুনীয়া হয় ল'বলৈ, মানে ইমান ধুনীয়া ৰং এটা উঠে। নহ'লেতো ঘৰত নহ'লে মানে বজাৰৰ পৰা কিনি আনিবলগীয়া হয়। এইফালে অকণমানিটোৱে মই বোলো অকণমান ফটো দুকপিমান উঠি লওঁ, কাৰণ কেলৈ আজিকালি সকলোতে ফেচবুকতে হওক বা হেৰিয়তে ইউটিউবতে চবতে মানে এই ফটো ইউটিউবত নহয় বাৰু, ফেচবুকত এতিয়া দিবলগীয়া হয় নাই, সেইকাৰণে ফটো উঠি ল'লোঁ। এইফালে বোলো পিঠা অলপ পুৰোঁ গধূলি সময়লৈ, কাৰণ বাপেকো কামৰ পৰা আহিব, সেইটো কাৰণে চাহ খাবলৈ পিঠা অলপ এয়া পুৰিলোঁ। এইবোৰ ভাত খোৱা চাউলৰ পিঠা, বেলেগ পিঠা নহয় মানে এই নাঙল ধোৱা